हेलो राइज नमस्कार মোৰ ফালৰ পৰা নমস্কাৰ গ্ৰহণ কৰিব বাকি আমাৰ চেনেলটোলৈ দুইজনৰ ফালৰ পৰা মানে সকলোকে স্বাগতম জনাইছো আমাৰ এটো চেনেলত আজি এটো প্ৰথমটো ব্লগ হয়তো আপোনালোকে গম পাইছে বা আমাৰ দুজনক আমি বহুত পপুলাৰ মানুহ নহয় তথাপিও দুই এজন মানুহে চিনি পায় আৰু সেই সকল মানুহৰ বহুত মানুহ আজি হয়তো চাবলৈ আহিছে তো সেই কাৰণে কৈছো আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আমি একো নহয় আশা ৰাখিছো আপোনালোকে আমাক আগবঢ়াই নিয়াত অলপ হলেও সহায় কৰিব আগবাঢ়ি যোৱাত অলপ হলেও সহায় কৰিব মানে আমি ভাবিছো আজিৰ পৰা এই চেনেলত আমি কাম কৰিম কন্টিনিউয়াসলি সদায় ভিডিও দিম দুইটাৰ ফালৰ পৰা মানে আমাৰ জীৱনত নহবলগিয়া বহুতখিনি কিবা কিবি হল আৰু হয়তো হসা ভাল পোৱা এটা সাকসেস হ'বলে বা হসা ভাল পোৱা এটা যেতিয়া গৈ থাকে কন্টিনিউয়াসলি গৈ থাকে 2 বছৰ 2.5 বছৰ 5 বছৰ তেনেকে গৈ থাকে তাৰ মাজত বহুতখিনি বাধা বিঘিনি নাহিবলগিয়া ডাঙৰ ধুমুহা আহে কাৰণ মানুহে ভাবে যে ভাল পোৱা এটা মানে স্টার্ট হোৱাৰ পিছত একদম ইজিলি গৈ থাকে তাৰ পিছত বিয়া হয় কিবা হয় এটো একদম সম্পূৰ্ণ মিছা কথা আমি হয় নাই আমি দুটাই গম পাইছো কিমানখিনি প্ৰবলেম ফেস কৰি আজি ষ্টিল আপোনালোকৰ ফ্ৰন্টত এই কেমেৰাটোৰ ফ্ৰন্টত আমি বহি আছো সেইখিনি এই বহি থকাৰ পৰিস্থিতিটো পাবলৈ আমি কিমানখিনি ধুমুহা পাৰ কৰিবলগিয়া আছে কিমানখিনি ষ্ট্ৰাগল কৰিবলগিয়া আছে সেইখিনি আমি দুজনে জানো সো বহুতে হয়তো পাইছে এটো নকও যে অকল আমিয়ে কষ্ট পাইছো যিখিনি মানে ট্ৰু লাভ কৰি আছে যিখিনি হসা এটা ভাল পোৱাত আছে যাৰ 4 বছৰ 5 বছৰ ৰিলেশন হৈছে সেইখিনি হয়তো সেইখিনি ভুক্তভোগী সেইসকলে বুজি পাব সো আমাৰ জীৱনত যি হল নহল সকলোখিনি ডিটেইলত আমি এটা ধুনিয়া ভিডিও লৈ আহিম আপোনালোকে চিন্তা কৰিব নালাগে নেক্সট ভিডিও ধুনিয়াকে লৈ আহিম আৰু এটা কথা কও সোশ্যাল মিডিয়াত একিদিন হয়তো আপোনালোকে দেখিছে আমাৰ দুইটাৰে কিছুমান ফটো ভাইৰেল হৈ আছে মানে এক Xuruukhi দিয়া লগতে এজন মিসিং সম্প্ৰদায়ৰ মানুহৰ ঘৰত মানে Xuruukhi দিয়া কিছুমান ফটো ভাইৰেল হৈ আছে তো তাৰ সেই কথাখিনি আমি কম এতিয়া এটো ভিডিওত নকও কেলে মানে নেক্সট ভিডিওত কম কাৰণ অলপ প্ৰবলেম হৈ আছে গতিকে এতিয়া যদি আমি এই কথাখিনি ৰিভিল কৰি দিও কাৰণ মানুহে বুজি নাপাব ন আপোনালোকে বুজি পাইছে ন মানুহে ইটো হিটো কমেন্ট কৰিব আৰু জিটি কব মানে জাজ কৰিবলৈ লাগি যাব মানে বস্তুটো বুজিব চেষ্টা নকৰে কাৰণ আজিকালি সমাজখনে তেনেকুৱা কিবা এটা দেখিলে যে চকুৰে দেখিলে এটো বেয়া কমেন্ট এটা মাৰি থৈ যাও কিন্তু যেতিয়া আমি ধুনিয়াকে সম্পূৰ্ণ ডিটেইলত ভিডিও এটা বনাই দিম যে কি হল নহল সেইখিনি তেতিয়া আপোনালোকে বুজি পাব কিন্তু মই এটা থুলমুলকে আপোনালোকক হিন্ট দি থওঁ যে ভাল পোৱাটো হসা ভাল পোৱা এটা সাকসেস কৰিবৰ কাৰণে বা জিয়াই ৰাখিবৰ কাৰণে যেনেকৈ এতিয়া আমি দুইটা লগত আছো হয়নে এই লগত থাকিবৰ কাৰণে জীৱনত কিছুমান নকৰিবলগীয়া কাম মানে হাতত লৈ ল'বলগীয়া কৰিবলগীয়া হৈ যায় মানে ভাবক সেইটো সময়ত যদি আপুনি নিজকে প্ৰস্তুত কৰি যদি সেই কামখিনি নকৰে নিজৰ সাহস গোটাই যদি সেই কামখিনি নকৰে আপোনাৰ কথা আপুনি নিজৰ ভাল পোৱাটো হেৰুৱাই দিব হেটো খাটাং কথা কাৰণ কিছুমান সময়ত কেতিয়াবা নিজৰ বিশ্বাস কৰক নিজৰ ফ্যামিলিও ভুল সিদ্ধান্ত ল'বলৈ বাধ্য হৈ যায় লয় আমাৰ ক্ষেত্ৰতো হৈছে মিছাটো নক আৰু এতিয়া এখিনি নক আমাৰ ক্ষেত্ৰতো হৈছে কাৰণ কেতিয়াবা ছোৱালজনী ফ্যামিলিও মানে এগেইনষ্টত হৈ যায় কিবা ভুল এটা সিদ্ধান্ত লৈ দিয়ে আৰু লৰাটো ফ্যামিলিও কিবা ভুল এটা সিদ্ধান্ত লৈ দিয়ে মানে হসা ভাল পোৱাটো জিয়াই ৰাখিবলৈ আপুনি নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব যে মই যিকোনো সময়ত যিকোনো সিদ্ধান্ত ল'ব পাৰিম বা মই ফ্যামিলি এগেইনষ্টতো যাব পাৰিম কাৰণ আপুনি যদি ফ্যামিলিটো চাই তেতিয়া নিজৰ ভাল পোৱা হেৰুৱাই দিব আৰু যদি ভাল পোৱাটোলে চাই নিজৰ ফ্যামিলিটো হেৰুৱাই ফ্যামিলি একচুয়ালি কেতিয়াও হেৰাই নাযায় মই এটা সঁচা কথা কওঁ বহুত ফ্যামিলি মানে কি হয় আমি ভাবিছিলো যে ফ্যামিলি হেৰাই যাব কিন্তু ফ্যামিলি হেৰাই নাযায় কেলে কৈছো কাৰণ আপুনি যদি ফাৰ্স্ট স্টেপত ভাল পোৱাটো বচাই ৰাখে ফ্যামিলি 1 বছৰৰ পিছত 2 বছৰৰ পিছত আপোনালোকৰ ভাল পোৱাটো দেখি বা আপোনালোক দুইটা মিলি যদি সাকসেস হৈ যায় জীৱনত আপোনালোকৰ সুখ দেখি তেতিয়া ফ্যামিলিও ভাবি যে কিবা এটা আগত হৈছিল যে ইহত দুটা এতিয়া সুখী আছে ভালকে জীৱনত আগবাঢ়ি গৈছে দে একো নাই আমি আমাৰ ফালৰ পৰা আকৌ মাফ কৰি দিও তো 1 বছৰৰ পিছত লাগক 2 বছৰৰ পিছত লাগক ঠিকটো হৈ যায় গম পাইছে ইমান দিনলে নাথাকে কেনেবাকে নহয় কেনেবাকে ভগৱানে হলো হেতু ঠিক কৰি দিব কিন্তু মেইনলি আপোনালোকে নিজৰ ভাল পোৱাটো কেতিয়াও হেৰাই যাব নিব নালাগে কাৰণ বৰ্তমান যুগত হসা ভাল পোৱা পাবলৈ বহুতেই টান আগৰ যুগ এতিয়া নাই আৰু মেইনলি আজি মই ইমান ভালকে ক'ব জনা নাই কাৰণ মই কোনো লভ গুৰু নহয় আৰু এনেকুৱা টপিকৰ ওপৰত ভিডিও বনোৱা এক্সপেৰিয়েন্সও নাই এইটো টোটালি নাই আৰু মইতো ৰস্টাৰ গম পাই তো ৰস্টাৰ মানুহ এটাইনো এইবোৰৰ ওপৰত কেনেকে ভাষণ দিব কিন্তু তথাপিও এটা হসা ভাল পোৱা কৰিলো যে তাৰ পৰা অকমান এক্সপেৰিয়েন্স পালো আৰু সেইখিনিৰ পৰা আপোনালোকৰ ওচৰত আজি বলকি আছো গম পাইছে ন তো আপোনালোকে মই আজিৰ পৰা একো ট্ৰেইনিং দিম মানে নতুনকে আৰম্ভ হৈছে এটো একদম টোটালি এক্সপেৰিয়েন্স নাই মই কেমেৰাটো লৈতো কিবা এটা নহয় কিবা এটা ক'বই জানো বা এতিয়া বলকি আছো তাইতো ক'ব পৰা নাই ন পাৰিব নেক্সট বা 2-3টা ভিডিও পাছৰ পৰা এও ক'ব আপোনালোকে দেখিব একো শিকাম মানে লাহে লাহে মানুহে শিকে ন সো
আমাৰ জীৱনত যিখিনি হ'ল সেইখিনি আপোনালোকক নেক্সট ভিডিঅ'ত ধুনীয়াকৈ ক'ম আৰু লগতে আমি আজিৰ পৰা জীৱনত যিখিনি উপভোগ কৰোঁ বা যি দেখা চাম সেইখিনি আপোনালোককো শিকাম বা দেখুৱাম মানে আমাৰ জীৱনটোৰ লগত জড়িত যিমানখিনি হ'ব বা ক'ৰবাত গৈছোঁ সেইখিনি আপোনালোককো উপভোগ কৰাম মানে নিজে এনজয় কৰাৰ লগতে আপোনালোককো কৰাম মুঠতে আপোনালোকৰ লাগে আশীৰ্বাদ আপোনালোকে আমাৰ দুইজনকে আগবাঢ়ি যোৱাত আশীৰ্বাদ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুনকৈ যদি আহিছে কোনোবা আৰু যদি কেতিয়াবা কিবা ভুলো হয় নিজৰ ল'ৰা ছোৱালী বা নিজৰ ভাই বা ভণ্টি বুলি মাফ কৰি দিব গম পাইছে ন আৰু মেইনলি এইটো ভুল হ'বই কাৰণ নতুন ছোৱালী নতুনকৈ আহিছে তো অলপ চলপ ভুল হৈ যাব আৰু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ বুজি পাইছে ন চ' আপোনালোকে নিজৰ বুলি ভাবি পূজাক বা বুলি ভাবি বা ভণ্টি বুলি ভাবি মাফ কৰি ল'ব বাকী মোক যি বুলি ভাবে ভাবিব আৰু হ'ব কাৰণ মোক অলৰেডি ৰষ্টাৰ হিচাপে সকলোতে পৰিচিত হৈ আছোঁ সকলোৱে জানেই তো আপোনালোকে কি কৰে কৰিব আৰু বাকী আপোনালোকৰ মানে নিজৰ মানুহ এটা প্ৰেমত পৰিছোঁ প্ৰেমত পৰি এইবোৰ পাগলামি গাই আছোঁ আৰু গম পাইছে ন তো সেইকাৰণে আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'ব হা গতিকে আজিৰ পৰা নেক্সট ধুনীয়া ধুনীয়া ভিডিঅ' আহিব আৰু দুইটাৰ মাজত যদি কিবা কমেডিও পাৰোঁ সেইখিনিও ক্ৰিয়েট কৰিম শ্বৰ্ট টাইপত দিম আৰু লং ভিডিঅ'ও আহি থাকিব মুঠতে আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন নহয় জানো বাকী আৰু এটা কথা কি ফটোখিনিৰ কথা যে কৈছিলোঁ সেই ফটোখিনিক লৈ বা আমাৰ বিয়াখনক লৈ যিটো কি হ'ল যদি আপোনালোকে বিচাৰে আপোনালোকে কমেণ্ট কৰিব ঠিক আছে কমেণ্ট ছেকশ্যন আছে তাতে আপোনালোকৰ যি মনত আহিছে বা কিবা যদি সুধিব মন গৈছে Q&A ভিডিঅ' লাগে সেইখিনিও আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে ধুনীয়াকৈ কমেণ্টত সুধিব পাৰে কি সুধিব আছে আমি 3-4 মিনিটৰ ভিডিঅ'ত ধুনীয়াকৈ কভাৰ কৰি সকলোখিনি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিম কাৰণ বহুত মানুহ এতিয়াও ছাছপেন্সত আছে আমাৰ ফটোখিনি যেতিয়াৰ পৰা ভাইৰেল হৈছে আমি নৰ্মেল ফটো ভিডিঅ' এটা দিলেও তাতো আহিছে যে তোমালোক বিয়া হ'লানি এনেকুৱা তেনেকুৱা কথা গতিকে আপোনালোককো মই কথা দিছোঁ বা দুইটাৰ ফালৰ পৰা কথা দিছোঁ আপোনালোকক মিনিমাম 3 দিন বা 4 দিন মান ন 4 দিন মান মিনিমাম 4 দিন মান আপোনালোক ছাছপেন্সত থাকিবই লাগিব আমাৰো মানে পৰিস্থিতিত পৰি আমিও এতিয়া জনাব নোৱাৰোঁ বুজি পাইছে ন থাকে ন কিছুমান প্ৰব্লেম গোটেইখিনি গম পাব যে আমি কি প্ৰব্লেমত পৰি ৰখাই থৈছিলোঁ কিয় ৰখাই থৈছিলোঁ বা কিয় কোৱা নাছিলোঁ সকলোখিনি ক'ম আপোনালোকে আমাক বেয়া বুলি নাভাবিব এইকেইদিন মিনিমাম 4 দিনটা আপোনালোকে ধৈৰ্য ধৰক ছাছপেন্সটো ৰাখক তাৰপিছত আমি ধুনীয়াকৈ কৈ দিম বাকী আপোনালোকে এই ভিডিঅ'টোত কমেণ্ট কৰক যে আমাৰ কিবা যদি সুধিবলগীয়া আছে সোধক আৰু এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইখিনিতে সমাপ্ত কৰিছোঁ আমি নেক্সট ভিডিঅ' বা থাৰ্ড ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ বুজাম আৰু আজিৰ পৰা আপোনালোকৰ লগতে আৰু আমাৰ লাভ ষ্টৰিটো লাগে যদি আমি সেইটো দিম আমাৰ লাভ ষ্টৰিটো আমি কেনেকৈ আমাৰ লাভ ষ্টৰি ষ্টাৰ্ট হৈছিলে আমাৰ সাংঘাতিক আকৌ লাভ ষ্টৰি সাংঘাতিক হিচাপে আমাৰ ষ্টাৰ্ট হৈছিলে গতিকে আমাৰ লাভ ষ্টৰিটো বৰ ডেঞ্জাৰ লাভ ষ্টৰি সেইখিনিও আপোনালোকক ক'ম কেনেকৈ ষ্টাৰ্ট যদি লাগে কমেণ্ট কৰিব ৰ'জ মাৰি পাইছোঁ এজনী ৰ'জ এইবোৰ ক'ম চব কথা ক'ম কেনেকৈ কি হৈছিলে প্ৰথম দাদা পাতিছিলে এইবোৰ চব ক'ম সেইবোৰো আমি ধুনীয়াকৈ ভিডিঅ' এটা লৈ আহিম যদি লাগে কমেণ্ট কৰিব মুঠতে গতিকে চব সাঙুৰি এটা ধুনীয়া ভিডিঅ' লৈ আহিম গতিকে আপোনালোকে মুঠতে এটাই কাম কৰিব লাগে গতিকেতো বেছিকৈ কৈ আছোঁ মানে আপোনালোকে ছাপোৰ্ট কৰক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মিনিমাম এইকেইদিনত 4-5 হাজাৰ ছাবস্ক্ৰাইবাৰ এটা বনাই দিয়ক আৰু তেতিয়া আমি মটিভেশ্যনটো পাম তাৰপিছত আৰু ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম যিমান পাৰোঁ আপোনালোকে দিব চেষ্টা কৰিম গম পাইছোঁ আৰু পূজা বায়ে লগতে ৰ'ষ্টিঙো কৰিম বুলি কৈছে আপোনালোকক ৰ'ষ্টিং লাগে যদি কমেণ্ট কৰিব হা ৰ'ষ্টিং শিকিব বোলে ৰ'ষ্টিং চেনেল খুলিব মানে ইনষ্টাগ্ৰামত বা যদি পূজা বাৰ পৰা ৰ'ষ্টিং লাগে ৰ'ষ্টিঙো খুলি দিব গতিকে আপোনালোকে কমেণ্ট কৰিব হা আৰু এতিয়া বেছি বলকি নাথাকোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে আমাক ছাপোৰ্ট কৰিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব থেংক ইউ বহুত বেছি ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তুমিও ধন্যবাদটো ধুনীয়াকৈ দি দিয়া এইবোৰ দিবলৈ শিকিবা এনেকৈ নহ'লে ইউটিউব চেনেল নচলিব হয়নে ৰাইজ গতিকে এক মাফ কৰি দিব আৰু নতুনকৈ মই শিকাই থাকিম চিন্তা কৰিব নালাগে বাকী আপোনালোকে ছাপোৰ্ট কৰিব আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ ধন্যবাদ টাটা বাই বাই লগ পাম আকৌ নতুন এটা ভিডিঅ'ত দেই বাই বাই